কেনেকুৱা আছে পোলাও আৰু চিকেন কেনেকুৱা আছে ভয় ভাল আছে ন খুব টাং বন্ধু বান্ধৱীসকল আজি মানে মাহী আৰু আমাৰ ভণ্টি দুইজনী ইয়াতে যাবগে এইফালে এগৰাকী পুৰা একদম ফেশ্বন শ্ব' দিবলৈ আহিছে এতিয়া মই ওলাই যাওঁ সংবিধান নামৰ অনুষ্ঠানটোলৈ মানে খুৰী এগৰাকীয়ে ফোন কৰিলে কিবা স্পেচিয়েল আছে বুলি আহি পালোহি এতিয়া অনুষ্ঠানটোত সংবিধান অনুষ্ঠানটোত তো কি বনিছে একবাৰ চাই লওঁ কি বনিছে আজি পোলাও আৰু মাংস অনুষ্ঠানটোত এতিয়ালৈকে কোনো মানুহ অহা নাই কিন্তু অনুষ্ঠানটোত লাগি থকা যিসকল খুৰী সেইসকল বৰ্তমান আহি পালেহি এইফালে সেইদিনা খুৰী আহি পোৱা নাছিলে আজি আহিলে আৰু দুগৰাকী খুৰী আছে লগতে এইফালে দাদা মানুহবিলাক লাহে লাহে আহিবলৈ ধৰিছে আজি বোলে আঁঠুৱা বিতৰণ কৰিব সেই গতিকে অলপ মানুহ বেছি হ'ব যেন লাগিছে পোলাও মাংস খালে অলপ বেছি তেল লাগে সেই গতিকে অলপ টেঙাও আনি দিয়া হৈছে আজি ময়ো মানে খাদ্য বিতৰণত অকণমান লাগি দিছোঁ ঢেৰ কিবা কিবি আছে আপোনালোকে দেখিব পাৰিছেই পোলাও আছে মাংস আছে এতিয়া মই পোলাওকে অকণমান দি দিছোঁ মাংস দিবলৈ বৰ অকণমান টান পাওঁ যিহেতু মাংস মানে মই বেছিকৈ দি পাওঁ সেই গতিকে অলপ মিলাই দিব লাগে কাৰণ মানুহ যথেষ্ট আছে মানুহবিলাক ভাত খোৱা সময়ত ভাল আজি বৰষুণ দি নিদিলে সেই গতিকে সকলোৱে ধুনীয়াকৈ খাব পাৰিছে নহ'লে যিহে বৰষুণ হৈ আছিলে অকণমান সময়ৰ কাৰণে বৰষুণটো ৰখি দিলে বাবে সকলোৱে অকণমান শান্তি পাইছে খাবৰ কাৰণে এটা চিফ্ট খতম হৈ গ'ল আৰু নেক্সট চিফ্ট এতিয়া ধুনীয়াকৈ বহিছে সকলোৱে কেনেকুৱা আছে পোলাও আৰু চিকেন কেনেকুৱা আছে ভাল আছে ন বঢ়িয়া সকলোবিলাকৰ খোৱা বোৱা শেষ হৈ গ'ল আৰু এইফালে আমাৰ অকণমান গেষ্ট আহি গৈছে আৰু লগত এইফালে আছে গোটেই মানুহখিনি এইবিলাকে হৈছে আঁঠুৱা আৰু এইবিলাক আঁঠুৱা এতিয়া বিতৰণ কৰা হ'ব এইফালে মানুহখিনি প্ৰত্যেক সপ্তাহ শনিবাৰে আমি যিটো খোৱা বোৱাটো কৰোঁ আজি আমাৰ আদৰিছোঁ আমি আমাৰ তিনিচুকীয়াৰ পৰা অহা আপুনি দিলে নাই আপুনি দি দিয়ক এতিয়া বিতৰণবিলাক চলি আছে তো এতিয়া ঘৰলৈ বুলি ওলাই যাওঁ আৰু আজি যথেষ্ট টাইম মানে স্পেণ্ড কৰিলোঁ ইয়াতে তো ভাল লাগিলে আহি মেলি এনাই ঘৰত এতিয়া সোমাই লওঁ বুলি ভাবিলোঁ অকণমান আৰু এইফালে আমাৰ ভণ্টি বহি আছে চমু তো অকণমান দেৰি বহি ইয়াতে ৰেষ্ট লওঁ তাৰপিছতে ঘৰলৈ যাম এতিয়া কিবা এটা ৰিল বনাম বুলি ভাবি আছোঁ কি ৰিল বনাই এতিয়া ভণ্টি সুধি আছোঁ আৰু একচুৱেলি আমি আজি ডিছকাশ্যন কৰি আছোঁ মানে পোলাও খাম বুলি ভাবিছোঁ ভেজ পোলাও জহা চাউল 70 টকা কেজি ঠিক আছে তাৰপিছত কাজু লাগিব খিচমিচ লাগিব তাৰপিছত ডালচেনি ইলাচি লাগিব তাৰপিছত ঘিউ লাগিব মেইনকৈ ঘিউ মনোৰমা ঘি 45 ল'ব ঘিউটো কৰি আনিলোঁ এতিয়া বজাৰ আৰু বজাৰ কৰাটো আজি নেদেখালোঁ কাৰণ ভণ্টিয়ে দিও নাছিলে মই অকলে গ'লোঁ আৰু এতিয়া ঢেৰ কিবা কিবি আনিলোঁ আৰু আজি পোলাও বনিব পোলাও বনাৰ কাৰণে এইফালে চাউল জহা চাউল আৰু এইফালে কণী এক প্লেট মানে এগ পোলাও নহয় বাৰু জাষ্ট ভেজ পোলাও হ'ব ঠিক আছে আৰু আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ থাকিল যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে নিশ্চয় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ৰং বয়